Hey guys, কি খবৰ আপোনালোকৰ তো আজি বৰ্তমান আছে দুধনৈ ৰাখত আমাৰ ওচৰতে দুধনৈ ৰাখ আৰু গাইস এইখনে হল আমাৰ দুধনৈ ৰাখৰ গেটখন মেইন গেটখন ধুনিয়া লাগিছে দেখিছে দুধনৈ সাৰ্বজনীন ৰাখ মহোৎসৱ উদযাপন সমিতি আৰু ইয়াতে স্ক্ৰীন লগাই দিছে দেখিছে এই স্ক্ৰীন লগাই দিছে মানে ভিতৰৰ গোটেইখিনি কেমেৰা লগোৱা আছে কেমেৰা ইয়াতে দেখা গৈ আছে সো এতিয়া বলক ভিতৰলৈ যাওঁ আৰু আমাৰ গেং দেখিছেন নাই ইলা সব গেং বিলাক সো ভিতৰলৈ হুম আপোনালোক দেখাই আছে So guys, আমি এনেকে মেইন গেটেৰে ঘুমি আহি এতে প্ৰথমত চাও জুবিনদা প্ৰতিমূৰ্তি এটা বনাইছে ষ্টেচু এটা বনাইছে গোল্ডেন কালাৰৰ কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব আৰু তাৰ পিছত এইটো হল হুমাৰ মন্দিৰলৈ হুমাৰ মেইন গেট ওম নমো ভগৱতে বসুদেৱায় নমঃ সো আমি এনেকে ঘুমি আহিলো আৰু এইবিলাক এনে অতিথি বহাৰ ঘৰ ধুনিয়াকে বনাইছে ডেকৰেট কৰিছে আৰু নামঘৰ ইয়াতে নাম হয় ভগৱত পাঠ হয় দিনত আৰু এইটো আমাৰ মেইন মন্দিৰ যত পূজা হয় ৰাধা কৃষ্ণৰ পূজা হয় আৰু গোটেই লীলা খেলাবোৰ ইয়াত দেখুৱাইছে চমুকে আৰু এইটো খুৰুৱা যায় জানে আপোনালোকে গোটেই দশ বজাৰ কিনি আছে আৰু ইয়াতে দশ অৱতাৰ দেখিছে ধুনিয়াকে আকাশত আছে আৰু তাৰ পিছতে আছে জগন্নাথ বাবাৰ মূৰ্তি ইয়াতে আৰু তাৰ পিছতে ইয়াতে দেখিছে কৃষ্ণ যেতিয়া জন্ম হৈছিল তেতিয়া কাৰাগাৰত বন্দী আছে আৰু এইটো ধুনিয়াকে মাজত এটা বনাইছে এটা ডান্স হয় আৰু এইটো শেষত দেখাই আছো আপোনালোকক ইয়াতে আৰু ইয়াতে দেখিছে পতুনা বধ আছে শ্ৰীকৃষ্ণ পতুনাক বধ কৰি আছে ধুনিয়াকে ডাঙৰ এইটো কাৰেণ্ট দিছে বাৰু বাকি বিলাকত নাই আৰু ইয়াতে দেখিছে ফটো উঠাৰ কাৰণ লাইট চাইট দি দিছে ধুনিয়াকে মানুহবিলাকে ফটো চটো উঠি আছে আৰু ধুনিয়াকে ডেকৰেট কৰিছে মূৰ্তিবিলাক কালাৰিং বিলাক ভাল কৰিছে দেখিছে কি ধুনিয়াকে ভাল লাগিছে সো গাইস আপোনালোকক মূৰ্তিবিলাক এনেকে ওপৰৰ পৰা দেখাইছো কাৰণ মই 2-3 দিন মান চালোৱে অলৰেডি সো বাৰে বাৰে চাই দিও ভাগৰ লাগিছে সো কিন আপোনালোকক ওপৰৰ পৰা দেখাই দিলো আৰু ধুনিয়াকে ডান্স হয় চাৰিও পিনে ঘূৰি ঘূৰি নেক্সট টাইম আহিবলো মাৰ্কেটত চক এতিয়া মাৰ্কেটটো কেনেকুৱা আমাৰ এই দুধনৈ ৰাখটো বহুত ডাঙৰ হয় দুটা ফিল্ডত হয় মানে প্ৰথম ফিল্ডটো চালো আমি এতিয়া গৈ আছো নেক্সট ফিল্ডত এটা সেইটো ফিল্ডত মিনা বজাৰ মানে সেইটো ফিল্ডত হয় সো গাইস জিলাপি মাৰ্কেট ইয়াতে সব আৰু বিনে আছে পইচা জমোৱা চাব নেকি আৰু গাইস এনেকে ৰাস্তাৰ সাইডে সাইডে ফুটপাথ দোকানবিলাক বহিছে ইয়াৰ খানাবিলাক বহুত টেষ্টি হয় ভিতৰতকে সো গাইস নেক্সট আমি ঘুমি দিলো মিনা বজাৰৰ মাৰ্কেটত আৰু ইয়াতে জুবিনদা আছে সো সকলোৱে জাস্টিস ফৰ জুবিনদা লিখি দিয়ক কমেন্ট সেকশনত সো গাইস মেইন মেলাৰ পৰা আহি পালো এতিয়া কি কয় এটা মিনা বজাৰত আহি পালো পাহৰি যাই দেব গলি মিনা বজাৰত মানুহ চাওতা ভিৰ এইটো দুঠিম তাতে ললো চাৰিটা টিকট অংকুৰ মই চানু আৰু এজন চাৰিজনে আমি শ্বেয়াৰ কৰি আপোনালোকক জুবিনদা কৈছিল সাগৰ চুবলৈ আমি আকাশ চুবলৈ যাম এতিয়া জয় জুবিনদা নাগৰতলা উঠিলোঁ নাগৰতলা উঠি পিনে এনেকৈ মাজত গৈ পিনে থিয় কৰাই যেতিয়া ৰাখে তেতিয়া মজাই বেলেগ আৰু ইয়াৰ পৰা গোটেই মেলাটো দেখা যায় ধুনীয়াকৈ আৰু আমাৰ তলত আছে এইপিনে চানু আমাৰ নেক্সট আছে চানু আৰু আমি একদম টপত আছোঁ এতিয়া এবাৰ একদম টপত আছোঁ দেখিছে অল দ্য বেষ্ট ব্ৰ মানে গাইছ ইয়াৰ এইটো থাৰ্ড টাইম এক্সপিৰিয়েঞ্চ সেইকাৰণে অকণমান ভয় খাইছে আৰু বাৰু সো গাইছ বৰ্তমান আমি আছোঁ একেবাৰে আকাশৰ ওপৰত আছোঁ এইপিনে আছে চানু অ চানু এতিয়া চাওক মেলাটো ইয়াৰ পৰা কি ধুনীয়া দেখিছে আমি টপত আছোঁ আমাৰ ওপৰত ইয়াতে আছে আৰু আমি ইয়াতে আছোঁ মই আৰু অংকুৰে সো ইয়াৰ পৰা কি ধুনীয়া লাগিছে মেলাটো চাওক ডাউনত নমাইছে চাওক কি মেলাটো কিমান বিশাল এটা দুধনৈ ৰাস মেলা দেখিছে দুধনৈ ৰাস মহোৎসৱ ভিডিঅ' চাই কেনে পাই আছে কমেণ্ট কৰি জনাব যিমান পাৰোঁ ইমান দেখাবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াতে অকণমান বেলেগ এটা ডান্স হৈ আছে আপোনালোকক অকণমান পিছত গৈ পিনে দেখাই আছোঁ গাইজ এটা গাই টাউনৰ ৰিয়েকশ্যন চাওক মোৰ কেনেকুৱা লাগে এতিয়া বেছি ভয় লাগে যেতিয়া এনেকৈ খেলি যায় ন তেতিয়া বেছি ভয় লাগে একো নাই বঢ়িয়া তো গাইজ আমাৰ ঘৰুৱা চাগে শেষ হৈ গ'ল এতিয়া ৰখাই দিছে মানে আমি ওপৰতে আছোঁ আৰু এবাৰ লাষ্ট চাই লওক পূজাৰ পৰা এইটো মেইন পূজাৰ মণ্ডপ দেখিছে আৰু গোটেই ইয়াত যেতিয়া মটকা কোৱা আছে দেখিছে তাতে মটকা কোৱা আছে আৰু এইপিনে আছে তেনেকুৱা এইটোতো কৰি ভাল লাগে সেইদিনাখন উঠিছিলোঁ বাট আপোনালোকক দেখুওৱা হোৱা নাই আৰু তো গাইজ কোনে ডান্স কৰিছে চাওকচোন আপোনালোক গেছ কৰকচোন কমেণ্ট কৰক এখেতৰ নাম কি হয় ওরে কে নাচো
So guys, এটা বস্তু চাওক, এটা ইলিউজন টাইপৰ বস্তু এটা ধৰি দিওঁ, ভাল লাগিছে বস্তুটো মানে, ৱাও ভাল লাগছে, ধুনীয়া। So guys, এতিয়া আমি কিবা খাবলৈ আহিছোঁ, চ' আমি লৈ ল'লোঁ ৰোল আৰু ইহঁতৰবিলাক এতিয়া আহি পোৱা নাই, চ' অকণমান লেট হৈছে ৰান্ধনীবিলাকৰ। চ' guys, আমি পূজা চাই শেষ কৰিলোঁ, এতিয়া আকৌ সোমিছোঁ মেইন গেটৰ ওচৰত। চ' এতিয়া এই ৰাধা কৃষ্ণটো আপোনালোকক দেখাও নাছিলোঁ, ধুনীয়াকৈ বনাইছে দেখিছোঁ। পূজা বুলি ক'লে জিলাপি দোকান নেদেখালে আৰু হ'ব নাই, চ' এইপিনে গোটেই জিলাপি দোকান, আৰু আমাৰ এম পিত জিলাপি লৈছোঁ। So guys, it's the end of this vlog. So vlog চাই কেনেকৈ পালে কমেণ্ট কৰি জনাব, আৰু শেষত জয় জুবিন দা বুলি লিখিবলৈ নাপাহৰিব, আৰু নাইবা জাষ্টিছ ফৰ জুবিন দা লিখক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি থৈ যাওক। ধন্যবাদ।